হাগ্ৰামা বা কি চশমা পিন্ধি আছে মইতো নাজানো। আপুনি অকল স্পীড ব্ৰেকাৰৰহে কাম কৰিছে বুলি কৈছে, কাৰিগৰৰ পৰা কোকৰাঝাৰলৈকে অকল স্পীড ব্ৰেকাৰৰ কাম কৰিছে। তেখেতৰ গাড়ীবিলাক ডাম্পাৰবিলাকে যেতিয়া বহুত স্পীডত চলায় মানুহবিলাকে ভয় কৰে, সেইকাৰণে স্পীড ব্ৰেকাৰ ৰাইজৰ দাবীত দিছে। স্পীড ব্ৰেকাৰটো মই ফূৰ্তিত দিয়া নাইতো, স্পীড ব্ৰেকাৰটো মই ফূৰ্তিত দিম নেকি? যেতিয়া ডাম্পাৰবিলাকে গাড়ীটো মানুহ মাৰে, বহুত মানুহ এক্সিডেণ্ট হয়, তেতিয়া মানুহবিলাকে স্পীড ব্ৰেকাৰ ডিমাণ্ড কৰে, তেতিয়া স্পীড ব্ৰেকাৰ। এইখিনি কথাও পাহৰি গ'ল হাগ্ৰামা মই। बाहेराव सोरबा दङयोबा बिसोरखौबो लिंहरनांगोन, बर्डआव फैजोबनांगोन। सोरबा गुवाहाटियाव थाहैनाय, बाहेरायाव थाहैनाय, न'नि सोरबा आमाय आनै आदा बाजै बिदा फंबाय सोरबा दङ, गासैखौबो लिंहरनानै भटखौ होनांगोन आरो जाहाथे जोंनि बिजाथिखौ गोबां भटआव देरहाहोनानै प्रधानमन्त्री नरेन्द्र मोदी बिथाङा मिथियो जे बियो क'क्राझारनिफ्राय देरहाबोदों आरो बेनो जोङो माखासे खामानिफोरखौ होनांगोन। बुजिছেনে? আপোনালোকক মই কৈছোঁ যে ইলেকশ্যনত যিহেতু আমি বহুত মাৰ্জিনত জিকিব লাগিব, জিকাটোতো জিকিবই, কিন্তু বহুত মাৰ্জিনত জিকিব লাগিব। সেইকাৰণে কোনোবা গুৱাহাটীত কোনোবা বাহিৰত যাই থাকে, আপোনালোকে চবেই ফোন কৰক। অন্ততঃ নিৰ্বাচনৰ দিনত চবেই আহে, নিৰ্বাচনৰ দিনত চবেই আহে। আমাৰ বুথ কমিটিয়ে খবৰ ল'ব, ক'ৰবাত সৰু সুৰা মানুহ আহিব নোৱাৰি, গাড়ী ঘোঁৰা এৰেঞ্জ কৰিব লাগিব, এইবিলাক আমাৰ বুথ কমিটিয়ে কৰিব। আৰু ৰাতিপুৱাৰ পৰাই আমাৰে সবচে বেছি হাই স্পট হ'ব লাগিব। ঠিক আছে, মই আপোনালোকক সকলোকে অনুৰোধ কৰিছোঁ, আজিৰ পৰা কাম কৰি যাওক। নিৰ্বাচনৰ পিছত আকৌ ভালকৈ আহিম, সিদিনা এই স্কুলৰ প্ৰাংগণত বহি ধুনীয়াকৈ আৰু কথা পাতিম। এইটো কি হয় আৰু এইটো কি হয়? মঞ্চ আৰু এইটো কি? বহুত অনুষ্ঠান আছে এইখিনিত ন? চব হৈ গ'লে ঢেকীয়াজানীটো বেলেগ দেখা হৈ যাব। টিঙৰো অলপ চুলিটো ফুৰাই দিব লাগিব, টিংটো মানে অলপ বেয়া হৈছে স্কুলত। কিবা কিবি কাম আছে ইয়াতে একেলগে কৰিম, বেছি কথা নকওঁ আৰু সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা আকৌ দিছোঁ। ৰংজালী বৈশাগনী গাহাম আমলাইনে বাউকিনবাই আৰু খুব ভালকৈ কাম কৰিব লাগিব। আজি আমাৰ MCLA ডাঙৰীয়াও আমাৰ দলত আহিল আৰু কেইদিনমান পিছত আৰু ডাঙৰ ডাঙৰ মানুহ আহিবলৈ গৈ আছে। এতিয়া কমপ্লিট উল্টা হৈ গ'ল, আগত যিটো BPF আছিলে এইটো পুৰা UPPL হৈ গ'ল। গতিকে তাতে কোকৰাঝাৰৰ এতিয়া হুলস্থুলত ৰাতিপুৱাৰ পৰা গধূলি থাকিলে জইন কৰা চব জইন কৰি আছে। এতিয়া আমি অকল জইন কৰি থম এইটোৱে নহয়, চবে কাম কৰিব লাগিব। সুস্থ সমাজ গঢ়িবৰ কাৰণে শিক্ষা দীক্ষা চব দিশত কাম কৰিব লাগিব, তেতিয়াহে সমাজখন আগুৱাই যাব। সকলোকে ধন্যবাদ জনাই মোৰ বক্তব্য ইয়াতে সামৰিলোঁ। ধন্যবাদ। ধন্যবাদ থাকিল আমার সম্মানীয় বিডিআর প্রধান অভদ্র ডাঙরিয়ালু আর এইখানে যে আজকের আমার পার্টি ওয়ার্কার্স মিটিং যেটা জড়িয়াতে আমাদের বাড়িতে ধন্যবাদ। आयो कैसे আমাৰ কেইদিনমান আগৰ পৰাই আমাৰ সকলো নেতাসকলে প্ৰাইমাৰী যোৱা এটা কাৰ্যসূচী কৰিছে। মই আজি ঢেকীয়াজানী প্ৰাইমাৰীলৈ আহিছোঁ আৰু এটা সুন্দৰ পৰিৱেশ দেখিবলৈ পাইছোঁ। সকলো এটা ফূৰ্তিৰ মাজত চবেই আছে, কাৰণ গণতন্ত্ৰ দেশৰ আৰু বিশেষকৈ ভাৰতবৰ্ষৰ নিচিনা
বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ যিটো গণতন্ত্ৰ য'ত মাদাৰ অফ ডেমক্ৰেচি বুলি কোৱা হয় ভাৰতক, এতিয়া এই ভাৰতৰ কাৰণে চবচে ডাঙৰ উৎসৱটোৱে হৈছে 5 বছৰৰ মূৰত নিৰ্বাচন হয়। এইটো উৎসৱটো চবে ভাল পায়, চবে একচেপ্ট কৰে আৰু এইটো আৰু বেছি ভাল হৈছে। এটা সময়ত বিটিআৰ অঞ্চলত BTC অঞ্চলত বহুতখিনি মাৰামাৰি হিংসা নিৰ্বাচন আহিলে মানুহবিলাকে ভয় কৰিছিলে আৰু আমাৰ চৰকাৰ অহাৰ পিছত ইয়াত কোনো মাৰামাৰি হিংসা নিৰ্বাচন আহিলেও কোনো মানুহে ভয় নকৰে, খুব ভাল পৰিৱেশ হৈ গ'ল। সেইকাৰণে চবে স্বতঃস্ফূৰ্ত ওলাই আহিছে। আমাৰ NDA হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, অসমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু BTC এৰিয়াত আমি UPPL আৰু BJPৰ চৰকাৰৰ কিছুমান যিখিনি কাম কাজ আমি কৰিছোঁ, এই গোটেই কথাটো লৈ পেলাই আমাৰ দুটা যিটো সমষ্টি আছে দৰং ওদালগুৰি আৰু কোকৰাঝাৰ, দুইটা সমষ্টিত পৰিৱেশ বহুত ভাল। আমাৰ দৰং ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়া ডাঙৰীয়া বিপুল ভোটত বিজয় হ'ব আৰু লগতে কোকৰাঝাৰৰ সমষ্টিৰ আমাৰ প্ৰাৰ্থী UPPLৰ প্ৰাৰ্থী NDAৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া বিপুল ভোটত বিজয় হ'ব। কাৰণ সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মৰ লোক এতিয়া এই আমাৰ NDA টিমৰ লগত UPPL BJP আৰু AGPৰ লগত একেলগে ওলাই আহিছে আৰু BTRত আগৰ যিবিলাক এটা কলা অধ্যায় আছিলে এইবিলাক যাতে পুনৰাবৃত্তি নহয়, পুনৰ নাহে, এই কথাটো চবে ভয় কৰে। এইকাৰণে আজি শান্তি প্ৰতিষ্ঠা কৰিব পৰা দল, শান্তি প্ৰতিষ্ঠা কৰিব পৰা চৰকাৰ, শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে চিন্তা কৰা ব্যক্তি সেই সকলৰ লগতে চবে থাকিবলৈ বিচাৰিছে আৰু সেইকাৰণে এই নিৰ্বাচনটো আমাৰ কাৰণে কোনো একো তাত মানে বেলেগ পৰিৱেশ নাই। এইটো একপক্ষীয় নিৰ্বাচন। আমাৰ NDAৰ প্ৰাৰ্থী বহুত ভোটত জয় হ'ব। কিমান ভোট লাভ কৰিব কোকৰাঝাৰত আপোনালোকৰ চাওক, আমাৰ যিবিলাক যি ছেকেণ্ডত থাকিব সিহঁতে আমাতকৈ আধাতকৈ আধা পাব। মানে আমি যদি 100টা ভোট পাওঁ সি 25টা পাব। হাইকোৰ্টৰ কথাটো মই নকওঁ, ব্যক্তিগতভাৱে নৱকৰণীয়া ডাঙৰীয়াক মই ভাল পাওঁ, তেখেতে আমাৰ সাংসদ আছিলে, কিন্তু আইনৰ কথা যিটো আছে হাইকোৰ্টত যিহেতু চলি আছে এই কথাটো নকওঁ, এইটো হাইকোৰ্ট আৰু তেখেতে জানে। হাগ্ৰামাই উঠি পৰি লাগিছে আপোনাৰ চাওক, হাগ্ৰামাৰ ক্ষেত্ৰত মই এটাই ক'ম যে এই নিৰ্বাচনৰ পিছত আহি থকা নিৰ্বাচনবিলাকত আপোনালোকে দেখিবলৈ পাব যে নাঙলৰ ছবিত মানে লৈ পেলাই ইলেকশ্যন খেলিবলৈ মানুহ বিচাৰি নাপাব। এইটোৱে লাষ্ট ইলেকশ্যন নাঙলৰ ছবিত, আৰু নাঙলৰ ছবিত কোনো ইলেকশ্যন খেলিবলৈ নাহিব। সেইকাৰণে আজি তেখেতসকলে MCLA হাৰা খাম্ফা বৰগোহাঞিক কেণ্ডিডেট কৰিব লগা হৈছে। গতিকে এইটোৱে লাষ্ট ইলেকশ্যন। ইয়াতে ইহঁতে লম্ফজম্প কৰিব, দৌৰা-দৌৰি কৰিব। হাগ্ৰামা ডাঙৰীয়া মই শুনিছোঁ তেখেতে নিজৰ গাড়ী এৰি ক'ৰবাত এল্টো মাৰুতি 800 লৈ ঘূৰিছে বোলে। চ' এনেকুৱা যদি অৱস্থা হ'ল 17 বছৰ চিফ হৈ পেলাই, তো ইয়াতকৈ আৰু দুখৰ বিষয় কি থাকিব? ৰবিৰাম নাৰ্জাৰীয়ে কালি কৈছে BTR চুক্তি ভেকব হোৱা নাই। ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া এইবিলাক একো নাজানে, কোনটো ভেকব হোৱা নাই কোনটো ভাল। ৰবিৰাম নাৰ্জাৰীক কিমান দি দেখিছে আপুনি? ৰবিৰাম নাৰ্জাৰী বুলি যে বিধায়ক এজন আছে, এইটো ক'ত ক'ত দেখিছে আপুনি? মানুহটো দেখাই নাপায়। এছেম্বলিটো কেতিয়াবা কেতিয়াবা ওলায়, কেতিয়াবা কেতিয়াবা নোলায়। চ' এনেকুৱাই কিবা কিবি কথা ক'বলৈ ৰবিৰাম নাৰ্জাৰী এজন ওলায়। তাৰ বাহিৰে ৰবিৰাম নাৰ্জাৰী কি আছে? ৰবিৰাম নাৰ্জাৰী বুলিতো একো নমুনাই নাই। BTRত ৰবিৰাম নাৰ্জাৰী বুলি কিবা দেখিছে নেকি আপুনি? কেতিয়াবা মাজতে একবাৰ ধুপুতকৈ ওলাই পেলাই কিবা এটা কথা কৈ দিয়ে, তাৰপিছত কিবা বানপানী হৈছে না গৰাখহনীয়া হৈছে, দুখ হৈছে না দুৰ্যোগ হৈছে, ক'তো ৰবিৰাম নাৰ্জাৰী নাই। গতিকে আজি ৰবিৰাম নাৰ্জাৰী কি কয় কি নকয় ইয়াৰ লগত কি হ'ব? BTRৰ ৰাইজে সিদ্ধান্ত লৈছে যে এইবাৰ UPPLৰ প্ৰাৰ্থী আমাৰ NDAৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীকে ভোট দিব, এইটো নিৰ্ণয় হৈ গৈছে। চন্দন ব্ৰহ্মৰ কি হৈ আছে? কালি খাম্ফা বৰগোহাঞিয়ে কৈছে বৰ্তমানৰ বিপৰীত ভোট আছে। চন্দন ব্ৰহ্ম ডাঙৰীয়াও যোৱাকালি কিবা এটা টিভিত কৈছে আৰু তেখেতে ক'ব। হাগ্ৰামা মহিলাই বাৰে বাৰে এটা কথা উল্লেখ কৰি আছে, আপোনাৰ একো কাম নাই, আপুনি একো কাম কৰিব পৰা নাই। BTC বুলি কিবা ধ্বংস হ'ব, BTC ধ্বংস হ'বলৈ গৈ আছে। আপোনালোকে জানে BTCটো ধ্বংস হৈছে না ভাল হৈছে? মানুহবিলাকতো চবেই আহি মোক ভাল হোৱা কৈছে। হাগ্ৰামাই বা কি চচমা পিন্ধি আছে মইতো নাজানো। আপুনি অকল স্পীড ব্ৰেকাৰৰহে কাম কৰিছে বুলি কৈছে, কাৰিগৰ পৰা কোকৰাঝাৰলৈকে অকল স্পীড ব্ৰেকাৰৰ কাম কৰিছে। তেখেতৰ গাড়ীবিলাক ডাম্পাৰবিলাকে যেতিয়া বহুত স্পীডত চলায় মানুহবিলাকে ভয় কৰে, সেইকাৰণে স্পীড ব্ৰেকাৰ ৰাইজৰ দাবীত দিছে। স্পীড ব্ৰেকাৰটো মই ফূৰ্তিত দিয়া নাইতো, স্পীড ব্ৰেকাৰটো মই ফূৰ্তিত দিম নেকি? যেতিয়া ডাম্পাৰবিলাকে গাড়ীটো মানুহ মাৰে, বহুত মানুহ এক্সিডেণ্ট হয়, তেতিয়া মানুহবিলাকে স্পীড ব্ৰেকাৰ ডিমাণ্ড কৰে, তেতিয়া স্পীড ব্ৰেকাৰ। এইখিনি কথাও পাহৰি গ'ল হাগ্ৰামা মহিলাৰী। চৰকাৰতো ইমান ধুনীয়া আছিলে, তো তেতিয়া মানে ৰাস্তাবিলাক বনোৱা নাছিল, স্পীড ব্ৰেকাৰ দিয়া নাছিলে। এইখিনি কথাও পাহৰি গ'লে তেখেতে আৰু কি কৰে? পলিটিক্স
Gila malah ngomong isor butuh pura-pura hayal sunah dong. Gila malah tambah. Nhiều đấy là vì thế